মা মোক কিবা এটা খাবলৈ দে অ' মোৰ দেৰি হৈছে তোৰ কাৰণে জলপান কেতিয়াবাই ৰেডি কৰি থৈ দিছোঁ ভিতৰলৈ আহ দাদা তই ষ্টেণ্ডলৈ গ'লে আমাৰ কলেজৰ সন্মুখেৰে যাবি নেকি হয় সেইফালে যাম কি হ'ব সুধিলি নহয় তই যদি সেইফালেৰে গ'লেহেঁতেন ময়ো তোৰ লগতে যাব পাৰিলোহেঁতেন এনেও কলেজৰ ৰাস্তাটো ওচৰতে অঁ যাব পাৰিবি কিন্তু মোক হ'লে কিবা এটা বহনি কৰিব লাগিব দেই যা তই যে আৰু কথা কোৱা নহয় ঘৰৰ মানুহৰ পৰা কোনোবাই ভাড়া লয় নেকি যা নলৈ যা তই মাজত সোনকালে ওলাই আহ মোৰ স্কুল ভাড়া এটা আছে তহঁত দুটাই সদায় কিয় এনেকৈ লাগি থাক মইতো ৰেডি হৈয়ে আছোঁ ৰ বেগটো লৈ আহোঁ সৰুৰে পৰা লৈ ডাঙৰ কৰিলতো এতিয়া তাই মোক কৈয়েই নকৰে দাদা মোৰ হ'ল বল এতিয়া বল অঁ বহি ল ভণ্টি নামি ল বাহিৰত বেছি ঘূৰি নুফুৰিবি আৰু ক্লাছবিলাক ভালদৰে কৰিবি আজি আমাৰ ক্লাছ নহয় আজি আমাৰ ফাইনেলৰ ৰিজাল্টহে দিব অঁ হয় নেকি ৰিজাল্টটো পোৱাৰ লগে লগে মোক খবৰ দিবি দে কিন্তু হ'ব দে এইটো ৰাখ কৰি তেতিয়া মই তোক ধেমালিহে কৰিছিলোঁ নহয় দাদা এইটো ল দেউতাই আমাক সৰুতে কৈছিল নহয় যে ৰাতিপুৱাৰ যাত্ৰাটো বেয়া হ'লে দিনটোলৈকে বেয়া হয় নহয় দাদা এই যাত্ৰাটোৰ কাৰণে যদি তোৰ দিনটো বেয়া হয় আমাৰ ঘৰৰ গোটেইকেইটাই লগাতে থাকিব লাগিব দাদা এইটো ল ভণ্টি তই ইমান মোৰ কথা ক'ব পৰা হৈছ দে ভালদৰে পঢ়িবি হ'ব দে ঐ ৰিজাল্টৰ খবৰটো দিবি কিন্তু হ'ব দে চাওঁতে শুনিজনী ডাঙৰে হ'ল জ্ঞানীয়ে হ'ল হওক দে জয় বাবা বিশ্বকৰ্মা আজি মানে কাম কৰি খাব নোৱাৰে লেভেল দিছে হা পকেট মাৰিব আহিছে ঠিকে আছে ভুল কাম নকৰিবা দেই গম পাইছে না নেক্সট টাইম যদি ভুল নহয় আৰু কি যে নহয় ফোনটো নালাগে হেল্ল' দাদা অঁ মই ফাৰ্ষ্ট ক্লাছ পালোঁ ফাৰ্ষ্ট ক্লাছ পালোঁ শুনিছানে অঁ ঠিক আছে মিঠাই ল আৰে অকস্মাত তই মিঠাই লৈ আহিলি যে কাৰণটো কি আৰে কাৰণটো কম দে আগতে মিঠাইটো লচোন খা ইচাগে ল'ৰা বা ছোৱালীৰ বাপে গ'ল চাগে হে তেৰি পাগল হৈছ নেকি সি ভায়েক আৰু ভনীয়েকক ডাঙৰ মানুহ কৰিবলৈ গৈ সি বিয়াই নাপাতিলে বুজিছ ইয়াত বাপে হোৱাৰ প্ৰশ্ন আহিল ক'ৰ পৰা তেনেকুৱা একো নাই দে আজি মোৰ ভণ্টিজনীয়ে পৰীক্ষা দিছিলে ৰিজাল্ট দিলে তাই বোলে ফাৰ্ষ্ট ক্লাছত পাছ কৰিছে অ' হয় নেকি আমি আৰু ভুলে ভাবিছিলোঁ তই কিন্তু মিঠাই খুৱাই এনেকৈ চংগা মাৰিলে নহ'ব দেই এসাঁজ মাছ মঙহেৰে হ'ব লাগিব মাতিম দে এনেও ভাবি আছিলোঁ তই ঘৰৰ নি ভাত এসাঁজ খুৱাম বুলি হ'ব আমাৰ বহুত ধুনীয়া আঞ্জা বনাইছে ভাল এতিয়া চাওঁ দে যা পিছে আমি দিও কিন্তু সন্ধিয়ালৈকে এপাক মাৰিম তোৰ ঘৰলৈ যাবি
চি বেলি আহি মূৰৰ ওপৰত পালেহি এতিয়ালৈ বহনীয়ে হোৱা নাই কেতিয়াবা এনেকুৱা মন যায় নহয় গছৰ তলত বহি সন্ন্যাসীয়ে হৈ যাম কেতিয়াবা ঐ দিবাকৰ ঐ আজি নহ'লে ভাড়া মাৰাটো বাদ দেও দে সন্ধিয়া যাবতো এতিয়াই যাওঁ ব'ল আমি দুয়োজন গ'লে চুমৰে ভাল পাব বুজিছ তই ঠিকেই কৈছ ইয়াতেতো আমি চৰাই নোহোৱা বাটটোহে হৈ আছোঁ ব'ল এতিয়াই যাওঁ ব'ল ব'ল তেনেহ'লে গাড়ী ওলা দাদা আহিলি আহিলোঁ মা এইটো ল বাবা তোৰ গা বেয়া নি নাই নাই ঠিকে আছোঁ ভিতৰলৈ আহ কিবা এটা খাই ল'বি ব'লা মা ও মা বহুত হ'ল আৰু সহ্য কৰা নহ'ব পলা তই মদ খাই আহিছ এইখন ঘৰৰ মান ইজ্জত চব খাই দিলি ৰ দিছো ৰ মা তুমি বোলে কি কৰিছা মা ভাইটি নামাৰিবা সি এতিয়া নিচাত আছে নিচা ভাঙিলে সকলো বুজি পাব মোৰ ভাগ্যত এইবোৰে লিখা আছিল মা নাকান্দিবাচোন মই তাক বুজামতো আৰু সি সকলো বুজি পাব মা তুমি ভিতৰলৈ যোৱা ভাইটি ব'লা ভণ্টি ইয়াৰ লগত তুই কি গা খেলাই আছ দাদা এই মোৰ বন্ধু দাদা তই আৰু বন্ধু চিনি নাপালি ই এটা লম্পট কিটা পকেট মাৰ বল বল ঘৰলৈ বল দাদা তোৰ গাতে হাত দি দিবি দাদা তোৰ গাত হাত দিলে তোক মই পুলিচত দিম ভণ্টি আজি তই আচলতে মোক মাৰ বাহিৰে সকলো বেয়া বেয়া পায় ভাইটি ভণ্টি মই আচলতে সিহঁতৰ নিজৰ দাদা নোহোৱাৰ কাৰণে বেয়া পাই নাই নাই সিহঁতে একচুৱেলি সৰু আছে সেইটো কাৰণে নাই নাই সিহঁত সৰু আছে ডাঙৰ হ'লে সকলো জানো যাব মই যে কি ভাবি আছোঁ দাদা তই ইয়াত অকলে অকলে বহি কি ভাবি আছ নাই দে একো নাই দে দাদা তোৰ চকু মানে কিয়
নাইতো বাৰু বাদ দে বিলাক এতিয়া তহঁতে ঘৰলৈ যা আৰু ভালদৰে যা দাদা আমাক ক্ষমা কৰি দিবি দাদা সেই পাগলী ক্ষমা আৰু কিহৰ দাদা আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল দাদা দেউতাৰ লগত যে কি হ'ব বল বল এতিয়া ঘৰলৈ বল মা মা সঁচাকৈ ইহঁত দুয়োটা বহুত ডাঙৰ হৈ গ'ল মানে মা আমি অজানিতে ডাঙৰ ভুল এটা কৰি পেলালো মা দাদাই আমাক ক্ষমা কৰি দিলে তুমিও ক্ষমা কৰি দিয়া মা হ'ব মিনু কান্দিব নালাগে আৰু মানুহ মাত্ৰইতো ভুল হয় মা সিহঁততো বহুত সৰু আছে আৰু সৰু বোলেতো ভুল কৰিবই ন আমি ডাঙৰ বোলে যদি শুধৰাই নিদিওঁ ইমান জানো খৰচ থাকিব মা আমি সঁচাকৈ নিশ্চিন্তা কৰিছিলোঁ মা আমি ভাবিছিলোঁ ই আমাৰ নিজৰ দাদা নহয় কিন্তু মা আমি ভুল ভাবিছিলোঁ আচলতে এতিয়াহে আমি বুজি পাইছোঁ তেজৰ সম্পৰ্কই যে প্ৰকৃত সম্পৰ্ক নহয় মা মা আমাক ক্ষমা কৰি দিয়া মা হ'ব দে উঠ দাদা এইবিলাক কথা আৰু তই ধৰি ৰাখিবি হ'ব দে এইবিলাকতো মানুহৰ মাজত হৈয়ে থাকে হওক দে ভগৱানে যে ভাঙি যোৱা ঘৰখন আৰু উভতাই দিলে মোক